মৰ্নিং গাইজ, এতিয়া হৈছে ৰাতিপুৱা 8 AM। আমি আজি পিকনিক খাবৰ কাৰণে আহিছিলোঁ। কি আছিলে জেগাটো না? কলাকবাৰী আহিছোঁ, এয়াৰপৰ্ট ৰোড গুৱাহাটী। চ' আপোনালোকে ভিডিঅ'টো আগলৈ চাই থাকক। 2000 years later. গাইজ, আপোনালোকে জেগাটো চাওক না, কিমান ধুনীয়া পৰিৱেশ, কিমান ডাঙৰ নদী আছে ব্ৰহ্মপুত্ৰ। আমি এতিয়া বৰ্তমান আপোনাৰ দামপুৰ আৰু কলাকবাৰীৰ মাজত আছোঁ। এই জেগাখন খুবেই ধুনীয়া। ইয়াৰ পানী দেখিছে আপোনালোকে কিমান ধুনীয়াকৈ বৈ আছে। আপোনালোকে ওচৰৰ পৰা দেখাবলৈ চেষ্টা কৰিম। আপোনালোকেও আহিব, প্লাছ আহি ঘূৰি মেলি যাব। বহুত ধুনীয়া জেগা, বহুত ধুনীয়া পিকনিক স্পট হয়। সাগৰৰ মাজত সাগৰৰ মাজত আছোঁ যেনেকৈ লাগে আমাক। ধুনীয়া ঠাণ্ডা পানী, বহুত ধুনীয়া পানী, বহুত ধুনীয়া। ইয়াত দেখিছেনে মোৰ জোতা সোমাই গৈছে ভিতৰত, দল হৈ আছে চাইডত, দল হৈ আছে পুৰা ভৰি সোমাই যায়। ইয়াত দেখিছে আপোনালোকে কিমান ধুনীয়া। সেই দূৰত কিমান ধুনীয়া এখন পাহাৰ আছে। ৱাও, বহুত ধুনীয়া লাগিছে সঁচাকৈ। আপোনালোকে পানী আৱাজ শুনিব পাইছে নে নাই পোৱা মই নাজানো, কিন্তু মই বহুত ধুনীয়াকৈ শুনি আছোঁ, শুনাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে নিশ্চয় শুনিব পাৰিছে চাগে। ৱাও, বহুত ধুনীয়া জেগা, বহুত ধুনীয়া। ওচৰতে আছে। আমি একচুৱেলি অহা নাছিলোঁ, ওচৰতে আছে, কিন্তু আজি আহি পেলাই মানে বহুত ভাল লাগিল। যেনেকা লাগে জন্নত, বহুত ভাল লাগিছে, একদম জন্নত আৰু জন্নত। বহুত ওচৰতে আছে। আমি আহি পোৱা নাছিলোঁ মানে একচুৱেলি। আমি বহুত দূৰ যাওঁ পিকনিক কৰিব বা পাৰ্টি কৰিব বা ক'ৰবাত ফুৰিবৰ কাৰণে নহয়, কিন্তু ওচৰতে যে ইমান ধুনীয়া জেগা আছে আমি একচুৱেলি জনা নাছিলোঁ। আজি আহিলোঁ, প্লাছ মানে ক্ৰেডিট গ'জটো মানে মোৰ ফ্ৰেণ্ডে মোক লোকেশ্যনটো ক'লে, ফ্ৰেণ্ডে মাতিলে, চ' মই আহি পেলাই আজি ইয়াত উপস্থিত হ'লোঁ। বহুতেই ভাল লাগিল। আপোনালোকে নিশ্চয় আহি একবাৰ চাই যাওক, বহুত ধুনীয়া জেগা। ভাই ক'ত যাওঁ ক'ত যাওঁ ভাই? এইটো দেখিছে? পুৰা মজা লৈ আছে ইও। আমাৰ ফ্ৰেণ্ডসকলে মাংস চাংস ধুই আছে আৰু নদীতে। এইটো লগৰ আমাৰ চব। মানে খুবেই মজা লাগিছে, বহুত ভাল লাগিছে, মানে একদম ফ্ৰেছ এয়াৰ মাৰি আছে, বহুত ভাল লাগিছে। হয়তো আমাৰ ফ্ৰেণ্ড ব্ৰইলাৰ মিট ধুই আছে আৰু লেগ পিচ চিকেন লেগ পিচ। সঁচাকৈ বহুত ধুনীয়া জেগা গাইজ, আপোনালোকে আহিব ইয়াত চাবৰ কাৰণে। বহুত মানে এণ্টাৰটেইনমেণ্ট প্লেচ হয়, বহুত ওচৰতে আছে। Two hours later.
Mrs.